বন্ধুসকল সদায় ৰুমৰ পৰা ভিডিঅ' ষ্টাৰ্ট কৰোঁ। আজি মই নীলা নীলা আকাশটো দেখাই পিনে ভিডিঅ'টো আৰম্ভ কৰিছোঁ। কেনেকুৱা হৈছে বন্ধুসকল কমেণ্টত জনাব। সেয়া বৰষুণ দিম দিম অৱস্থা হৈ আছে, বতৰটো একদম নীলা হৈ আছে, বৰষুণ বতৰ অলপ পিছত দি দিব আৰু টুপ টাপকৈ একদম মানে মজাকৈ টোপনি মাৰি থাকিম আৰু আজি ছুটি আছে। এই নীলা নীলা আকাশৰ পৰাই আজি ভিডিঅ'টো আৰম্ভ কৰিলোঁ বন্ধুসকল। হাই বন্ধুসকল, নমস্কাৰ। এপি আমাৰ ভাই ইউটিউব চেনেলত আপোনালোক চবকে স্বাগতম জনাইছোঁ। হয়, আপোনালোকে ভালেই আছে চাগে। আজি কি ক'ম আৰু একো ট্ৰফিকে পোৱা নাই, তথাপিও আপোনালোকৰ ওচৰত ওলাই আহিলোঁ। দিনটো শুই আছোঁ কিয় বতৰটো বেয়া, গম পাই আছে আপোনালোকে। বৰষুণ বতৰত কি কৰিম নকৰিম হৈয়ে থাকোঁ, উপায় নাই, বাগৰিয়ে থাকোঁ অকলে আৰু কি কৰিম। ছুটি আছে, আজি ৰুমতে আছোঁ অকলে বাগৰি পিনে। ভাবিলোঁ সন্ধিয়া অলপমান ৰাস্তা এপাক ফালে ওলাই যাম আৰু লগতে আপোনালোককো লৈ যাম। কিমান বাগৰি থাকিম, হয় নে নহয়? বেছিকৈ বাগৰি থাকিলে অলপ দেহাটো মানে এলেহুৱা হৈ যায়, এলেহুৱা লাগে। গতিকে অলপমান বাহিৰ ফালে ঘূৰি ফুৰোঁ, ৰাস্তা পদূলিকেইটা আপোনালোককো দেখাওঁ আৰু মই লগতে ঘূৰাটোও হৈ যাব। বলক বন্ধুসকল, দেৰি নকৰাকৈ অলপমান বাহিৰ ফালে ফুৰি আহিম, লগতে কিবা খাই আহিম। আৰু মোৰ মাস্কটো কোনোবা পেলাই দিছে, একদম নাজানো, বাহিৰত ধুই পিনে ৰাখিছিলোঁ, একদম পেলাই দিছে। লগতে এটা মাস্ক ল'ব লাগে, বহুতে ইম্পৰ্টেণ্ট মাস্কটো লৈ ল'ম। কেনেকুৱা আছে কেনেকুৱা নাই জনাব, মই আপোনালোককো দেখাই ল'ম। মাস্ক কোনে ছিঙি পেলাই দিছে নাজানো, বহুত বেয়া মানুহকেইটাও থাকে। মাস্কটো কি কৰিছে নাজানো, প্ৰব্লেম কি, মাস্কটো পেলাই দিছে। ব'লক বন্ধুসকল, এতিয়া অলপ ট্ৰেভেলিং কৰিম বাহিৰ ফালে। বতৰটো অলপমান ভালে আছে, আপোনালোকৰ লগত এইটো প্ৰাকৃতিক দৃশ্যৰ লগত মই লগতে ওলাব পাৰি আছোঁ, নহ'লে পিছ কেমেৰাৰে সদায় দেখাই আছিলোঁ। চাই লওক বন্ধুসকল, আজি অলপমান বাঢ়ি আছোঁ ওলাব, গতিকে আপোনালোকৰ লগতে দেখাই দি আছোঁ কেনেকুৱা আছে ঠাইডোখৰটো। ভালকৈ চাই জনাব। ইমান দিনে পিছ কেমেৰাৰে দেখিলে, আজি লগতে মোৰ লগতে পিছফালে চাচোন কিমান ধুনীয়া দৃশ্য। অলপমান আন্ধাৰ হৈ আছে, বৰষুণ দিবহি অলপ পিছত। এতিয়া বৰষুণ দিম হৈ গৈছে আৰু চাই লওক। বৰষুণ দিলে অৱস্থা বেয়া হৈ যাব। পটাপট গৈ পিনে মাছকেইটা লৈ ল'ম, বলক দেৰি নকৰাকৈ। সকল তল পিনে পোৱালিকেইটা একদম মানে খেলি আছে আৰু পূজা আহি গৈছে না, পূজা খেলি আছে কিবা কিবি। মানে মোকো সৰুকালৰ একদম মানে মনত পৰি গৈ আছে আৰু মই খেলিব পালেতো। এতিয়া এইটো খেলাতকৈ নেখেলাই ভাল হয় নহয়, এতিয়া আমাৰ টাইমটো গ'ল, খেলাটো কি কৰিম আৰু। বলক বন্ধুসকল, এতিয়া অলপ আগবাঢ়িম ৰাস্তা পালে। মোক যিহেতু কিবা বস্তু ল'বও আছে, গম পালে অলপ দেৰি নকৰাকৈ বলক আগবাঢ়ি যাওঁ। গাইজ যাম বুলি ওলালোঁ মাত্ৰ একদম মানে বৰষুণ মিহিকৈ আহি গ'ল নহয়। বৰষুণটো আহি যোৱাৰ গতিকে মই অলপ সময় ইয়াতে ৰখি লৈছোঁ। যদি গুচি যাম, বৰষুণত ভিজি গ'লে প্ৰব্লেমো হ'ব পাৰে, আৰু প্ৰব্লেম হৈ গ'লে কি হ'ব আৰু চৰ্দি কাহ বখা জোৰ হৈ যাব পাৰে। গতিকে ইয়াত অলপ সময় ৰখি দিম আৰু বৰষুণটো এৰি দিলে আৰম্ভ কৰিম য'ত নেকি যাম বুলি ভাবি আছোঁ তাত। আৰু আপোনালোকে অলপ ধৈৰ্য ধৰক। যাবলৈ ওলাইছিলোঁ কিন্তু বৰষুণ তামাম আহিছে। বৰষুণতকৈ ডাঙৰ এতিয়া কোনো নাই আৰু আছে। বৰষুণতকৈ ডাঙৰ বুলি কোৱা বস্তুটো ছাতি, কিন্তু লগত এতিয়া মোৰ লগত নাই। গতিকে এতিয়া মই ইয়াত ৰখিব লাগিব, তাৰ পাছতহে আৰামত বিন্দাছত যাব পাৰিম বৰষুণটো এৰি দিলে। নহ'লেতো মই ইয়াতে ৰখি থাকিব লাগে বন্ধুসকল। যিমান দেৰি বৰষুণ আহিব ইমান দেৰি মই অপেক্ষা কৰিব লাগে, যিহেতু বৰষুণ খামৰালৈকে। भीगे तेरे लब मुझको कुछ कहते हैं, दिल है खुश मेरा के ख्याल एक जैसे हैं। रोको ना अब खुद को यूं, सुन लो दिल की बात को, ढल जाने दो शाम और आ जाने दो रात को, कितना हंसी ये लम्हा। অলপ ওলাই আহিলোঁ ৰাস্তালৈকে মাছ কিনিব যাম বুলি, কিন্তু বৰষুণ দি আছে। এটা জেগাত ৰখি আছোঁ, এটা সৰু মৰু ঘৰ যেনেকুৱা আছে তাত ৰখি আছোঁ। বৰষুণটো বেছি হোৱাৰ বাবে অলপ এৰিলে আগবাঢ়িব চেষ্টা কৰিম। भीगे तेरे
लब मुझको कुछ कहते हैं, दिल है खुश मेरा के ख्याल एक जैसे हैं। रोको ना अब खुद को यूं, सुन लो दिल की बात को, ढल जाने दो शाम और গাইজ বহুত বৰষুণ দিলে, বাটত মই ভিডিঅ' কৰি কিনে দেখাব নোৱাৰিলোঁ, তামাম বৰষুণ দিছে, গতিকে ভিডিঅ' কৰিব নোৱাৰিলোঁ। আৰু মই মাছটো লৈ আহিলোঁ, আপোনালোকক দেখাই আছোঁ লগাই কিনে, কেনেকুৱা হৈছে কমেণ্ট কৰি জনাব। মাছটো লগাই দিম। ফ্ৰেণ্ডছ, কেনেকুৱা লাগিছে অলপ কমেণ্ট কৰি জনাবা। নতুন মাছ 30 টকা দিছোঁ দেই। আগৰ মাছটো কোনেবা পেলাই দিলে ৰুমত ক'ব নোৱাৰোঁ, মনত বহুত বেয়া লাগিলে। কিন্তু এইটো আজি লোৱা চাই লওক, কালি ডিউটি লগাব যাব লাগে, নহ'লে মাছ নাথাকিলে ইয়াত বেংগলোৰত পুৰা ফুৰি বাহিৰত ওলোৱা বহুত প্ৰব্লেম। গতিকে মাছটো বহুত ইম্পৰ্টেণ্ট বুলি মাছ লৈ আহিলোঁ। গাইজ ৰাতি হ'বলৈ হ'ল, আহিলোঁ গোটেইখিনি ফুৰি মেলি, আৰু লগতে আন্ধাৰ হ'ব হ'ল। চবেই আপোনালোকে খাই বৈ আৰামত শুই যাওক। আৰু মোৰ ভিডিঅ'টোৰ শেষ মুহূৰ্তত মই কি কওঁ গোটেইখিনি জানে। আপোনালোকে আৰামত শুই যাওক সকলোৱে। আন্ধাৰ হ'বলৈ লাগিলে একবাৰ পিছ কেমেৰাত দেখাই দিছোঁ কিমানখিনি আন্ধাৰ আন্ধাৰ হৈছে, এবাৰ ভালকৈ চাই লওক বৰষুণ বতৰটো। এতিয়া ভিডিঅ'টোৰ শেষ মুহূৰ্তত কমেণ্ট ক'লোঁ আপোনালোকক ভিডিঅ'টো চাই কেনেকুৱা লাগিলে। লাইক কমেণ্ট ছাবস্ক্ৰাইব গোটেইখিনি কৰি দিব, আপোনালোকে কৰি দিব বুলি আশা কৰিছোঁ। আপোনালোকৰ এটা এটা লাইকে মোৰ মনৰ উৎসাহ যোগায় আৰু নতুন নতুন ভিডিঅ' বনাবলৈ। এই বৰষুণ বতৰ কাৰণে ক'তো যাব পৰা নাই, গতিকে মই দুখিত। আশা কৰোঁ আহি থকা দিনকেইটাত আপোনালোকক নিশ্চয় ভাল ভাল ঠাই দেখাবলৈ চেষ্টা কৰিম, যদি বতৰটো ভাল হয়। এনেকুৱা বতৰ হৈ আছে, গতিকে পৰা নাই, আপোনালোকে ভুল নুবুজিব। মই অকল ৰুমৰ পৰাই ভিডিঅ' দি আছোঁ বুলি। আহি থকা দিনকেইটাত নিশ্চয় আপোনালোকক ভাল ভাল ঠাই দেখাম। আৰু বন্ধুসকল, আজিৰ এই ভিডিঅ'টো ইমানতে সামৰিম, বেছি কথা নকওঁ। আৰু কোনে কোনে নতুন চাই থকা সকলে মোৰ AP অমৰ ভাই ইউটিউব চেনেলটো নিশ্চয় ছাবস্ক্ৰাইব কৰি দিব, আৰু ওচৰত থকা বেল আইকন ঘণ্টাটো প্ৰেছ কৰি দিবলৈ নাপাহৰিব। বন্ধুসকল, বাই বাই, জয় আই অসম। আকৌ লগ পাম আন এটা দিন, নতুন এটা ভিডিঅ'। বাই বাই।